অবৈজ্ঞানিকভাৱে নিৰ্মিত মদনপুৰৰ টোলগেটত ভীষণ যান-জঁটত অতিষ্ঠ অঞ্চলবাসী। অভিযন্তাৰ কাণ্ডজ্ঞানহীন নিৰ্মাণ কাৰ্যৰ বলি হৈছে সাধাৰণ জনতা। টোলগেটটোৰ নিৰ্মাণত ইয়াৰ আঁচনি প্ৰস্তুত কৰা কাণ্ডজ্ঞানহীন অভিযন্তাৰ অপৰিণত কামৰ বাবে ঘণ্টা ঘণ্টা ধৰি শ শ গাড়ী যাত্ৰীৰ লগতে আৱদ্ধ হৈ পৰিবলগীয়া হৈছে জীৱন মৃত্যুৰ সৈতে যুঁজি থকা এম্বুলেন্সত অহা ৰোগী পৰ্যন্ত। আছু সাহিত্য সভাকে ধৰি স্থানীয় একাংশ সচেতন ৰাইজ আৰু স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে মদনপুৰৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা প্ৰতিষ্ঠিত চৰকাৰী শিক্ষানুষ্ঠানৰ সন্মুখত থকা এই বিতৰ্কিত টোলগেটটো বন্ধ তথা স্থানান্তৰ কৰাৰ দাবী বহুবাৰ জনালে যদিও চৰকাৰে সাধাৰণ জনতাৰ চিঞৰ নুশুনাৰ ভাওজোৰাৰ বাবে মৰ্মদানেৰে টোলগেট কৰ্তৃপক্ষই গেটটো চলাই আছে বুলি ভিন্নজনে ভিন্ন মাধ্যমেৰে মনোভাৱ ইতিমধ্যে প্ৰকাশ কৰিছে। কিন্তু ইয়াৰ পিছতো ভ্ৰূক্ষেপ নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ কিংবা চৰকাৰ প্ৰশাসনৰ, যাৰ বাবে অঞ্চলবাসী ৰাজ্যৰ লগতে ভুক্তভোগী সাধাৰণ জনতা অতিকৈ চিন্তিত আৰু ক্ষোভিত হৈ পৰিছে। এতিয়া সাধাৰণ নাগৰিকে ইয়াৰ পৰা পোৱা যন্ত্ৰণা আৰু কষ্টৰ কথা চিন্তা কৰি এই সমস্যাটো সমাধান কৰাৰ বাবে চৰকাৰ প্ৰশাসন কিংবা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক পুনৰ কাটৰ আহ্বান জনাইছে আৰু ৰাজ্যৰ কাটৰ আহ্বান চৰকাৰে প্ৰত্যাখ্যান কৰিলে চৰকাৰৰ বিৰুদ্ধে আছু সদৌ অসম উন্নয়ন পৰিষদকে আদি কৰি কেইবাটাও দল সংগঠনৰ সমন্বিতে অঞ্চলবাসী অতিষ্ঠ ৰাজ্যে তীব্ৰ কাৰ্যপন্থা হাতত ল'ব বুলি হুংকাৰ প্ৰদান কৰিছে। এতিয়া চৰকাৰ প্ৰশাসনে ছাত্ৰ-ছাত্ৰী আৰু ৰাজ্যৰ দুখ দুৰ্দশাৰ কথা বিচাৰ কৰি ইয়াৰ ওপৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবনে নে ৰাজ্যৰ লগত আকোৰগোজ স্থিতিৰে টোলগেটটো চলাই লৈ যাব সেয়া সময়তহে লক্ষণীয় হ'ব। কামৰূপ ব্যুৰো পংকজ নাথৰ ৰিপৰ্ট, খবৰ এনি।